কাৰণ মই যিখিনি কৰিছোঁ সেইখিনি মই নকৰা বুলি নকওঁ। যিহেতু কৰিছোঁ, এটা বেয়া কাম কৰিছোঁ, যেতিয়া মই উপলব্ধি কৰোঁ যে মোৰ এটা শাস্তিৰ প্ৰয়োজন, যিটো মই কৰিব নালাগিছিল, মোৰ দৰে মানুহ এজনে কৰিব নালাগিছিল। যিহেতু মই কিবাকৈ হ'লেও সমাজখনৰ লগত জড়িত আছোঁ, গতিকে মোৰ নিজৰ দায়বদ্ধতা আছিল, কিন্তু মই দায়বদ্ধতা পাহৰি এটা খুব বেয়া কাম কৰিছোঁ বুলি মোৰ উপলব্ধি হৈছে। এইখিনি আৰু মোৰ স্কুলৰে ক্লাছ 5ৰ ছাত্ৰী। 4 দিনমান মই ক্লাছ কৰি আছোঁ। ক্লাছ মানে মাজততো আৰু ৰবিবাৰ গ'ল, শনিবাৰটোতো আমি কিবা কিবি কামো কৰিলোঁ, ক্লাছো কৰিলোঁ, আৰু মই যিহেতু অকলে স্কুলখনত। মোৰ নাম যুগল চন্দ্ৰ ঠাকুৰীয়া, মোৰ ঘৰ ছয়গাঁও বজাৰ। স্কুলখনৰ নাম উত্তৰ সাপৰতাৰী প্ৰাথমিক বিদ্যালয়। মই তাকেই ভাবি পোৱা নাই যে মই কিয় লিপ্ত হ'লোঁ। সেইটোৱে মোৰ কাৰণে এটা ডাঙৰ প্ৰশ্ন, যিটো হ'ব নালাগিছিল। এতিয়া হৈ যোৱাৰ পিছততো আৰু ভাবি লাভ নাই, যিহেতু এটা খুব বেয়া কাম কৰিছোঁ। গতিকে মই এতিয়া বেলেগ আৰু ভবা নাই। হয়তো মোৰ কাৰণে নিৰ্ধাৰিত শাস্তিয়ে অপেক্ষা কৰি আছে, গতিকে মই সিমানলৈকে আৰু আছোঁ। কিন্তু মই কৰিব নালাগিছিল সেই কথাটো আজি ভাবিছোঁ, কিন্তু যিটো কথা সেইটো বহুত দিন আগতে মই ভাবিব লাগিছিল এজন শিক্ষক হিচাপে।